নমস্কাৰ, মই মাইনু দত্ত, লখিমপুৰ চিৰাজুলিৰ এগৰাকী বোৱাৰী। মই এগৰাকী বোৱাৰীৰ হোৱাৰ লগতে দুটা সন্তানৰো মাতৃ। আমাৰ এই 4জনীয়া পৰিয়ালটিৰ সৈতে সুখ দুখ হাঁহি ধেমালিৰে পৰিপূৰ্ণ এইখনেই হৈছে আমাৰ মৰমৰ ঘৰখন। মই ভিডিঅ' বনাওঁ। বৰ্তমান সময়ত সামাজিক মাধ্যমত ভিডিঅ' বনাই যেনেধৰণে টকা উপাৰ্জন কৰি আছে, ময়ো বিচাৰোঁ মই মোৰ ভাল লগা কামবোৰে ভিডিঅ' বনাই টকা উপাৰ্জন কৰিবলৈ। কাৰণ বৰ্তমান সময়ত মোৰ টকাৰ বহুতেই প্ৰয়োজন। মই যেতিয়া আইনাৰ সন্মুখলৈ যাওঁ, মোৰ মূৰত যেন সৰগ ভাঙি পৰে। কৰ্মব্যস্ততাৰ মাজত পাহৰিয়েই থাকোঁ মোৰ যে এটা অপাৰেশ্যন হ'বলগীয়া আছে আৰু সেই অপাৰেশ্যনটোৰ বাবে বহু টকাৰো প্ৰয়োজন। বহুদিন ধৰি মোৰ ডিঙিৰ তেজৰ শিৰত এটা বইল হৈছিলে আৰু আজি এমাহ পূৰ্বেই ডক্তৰৰ ওচৰলৈ ডিব্ৰুগড়, লখিমপুৰ প্ৰায় 4-5জন ডক্তৰৰ ওচৰলৈ গ'লোঁ আৰু ডক্তৰে মোক কেইবাটাও টেষ্ট কৰাবলৈ দিলে। টেষ্টটো কৰালোঁ আৰু বহু টকা খৰচ কৰি MRIও কৰালোঁ। অৱশেষত ডক্তৰে বিশেষ অসুবিধা নাই যদিও মোৰ সেই তেজৰ শিৰত এটা সৰু অপাৰেশ্যন হ'ব বুলি কোৱাত আমি অপাৰেশ্যনৰ বাবে সাজু হৈছিলোঁ আৰু আকৌ পুনৰবাৰ ডক্তৰে জনালে যে এই অপাৰেশ্যনটো আমাৰ চৰকাৰী হাস্পতালত নহ'ব, ব্যক্তিগত নাৰ্ছিং হোমত কৰাবলৈও প্ৰায় 1.5 লাখমানৰো অধিক টকাৰ প্ৰয়োজন হ'ব বুলি কোৱাত আমি আৰু অপাৰেশ্যনৰ কথা ভাবিবই নোৱাৰিলোঁ। বেংকৰ পৰা ঋণ এটা লৈ পাৰিলোঁ হয়, কিন্তু যেতিয়ালৈকে মই সুস্থ নহওঁ তেতিয়ালৈকে মই কেনেকৈ বেংকৰ ঋণটো মাৰিম। সেই ভাবি মই যিবোৰ কাম কৰি ভাল পাওঁ, সেই কামেৰেই যাতে মই দুপইচা উপাৰ্জন কৰিব পাৰোঁ, তেনেকৈয়ে মই লাহে লাহে কামবোৰ আৰম্ভ কৰিছোঁ। কেতিয়াবা সৰিয়হ, নহৰু, ঘৰুৱা সামগ্ৰীৰে আচাৰ বনাইছোঁ আৰু কেতিয়াবা নিমেৰে চাবোন বনাইছোঁ। যিবোৰ মোৰ ভাল লাগে, মই যিকোনো বস্তু বনাই ভাল পাওঁ, নতুনকৈ শিকি ভাল পাওঁ, সেইকাৰণে সেইবোৰেই মই নতুনকৈ কাম আৰম্ভ কৰিছোঁ আৰু সেই কামবোৰকে ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে কেনেকুৱা পায় নাজানো, কাৰণ মই নতুনকৈ যিহেতু ভিডিঅ' বনাইছোঁ, মই কথা ক'বও ভালদৰে নাজানো। মোৰ ভুলবোৰ যাতে আপোনালোকে শুধৰাই লৈ এই সামাজিক মাধ্যমৰ জগতখনক আঁকোৱালি লৈ যাতে মোক আগুৱাই লৈ যায়, তাকে কামনা কৰি মই আজি বহু আশাৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিলোঁ আৰু মই কৰা কামবোৰৰ অকণমান ভিডিঅ' আকাৰেও আপোনালোকক দেখুৱাই দিলোঁ। জীৱনৰ বহুত সমস্যাৰ সাহসেৰে থিয় হৈ সদায় সমস্যাবোৰ সমাধান কৰি আছোঁ আৰু এতিয়া যদি আপোনালোকৰ পৰা অকণমান আৰু মৰম, আশীৰ্বাদ, সাহস পাওঁ, হয়তো মই আৰু অলপ আগবাঢ়ি যাব পাৰিম। জীৱনত নিজাকৈ কিবা এটা কৰাৰ বহুত সপোন দেখোঁ আৰু সেই সপোনবোৰ আচলতে সপোন হৈয়ে ৰয়, কাৰণ আমাৰ নিচিনা মধ্যবিত্ত মানুহে নিজাকৈ কাম এটা কৰোঁ বুলিলেই কৰিব নোৱাৰি। টকাৰ অভাৱতে আমাৰ মধ্যবিত্ত লোকসকলৰ সপোনবোৰ সদায় আধৰুৱা হৈয়ে ৰৈ যায়। তথাপিও আমি সপোনৰ পিছতেই দৌৰি ফুৰোঁ। আমাৰ জীৱনৰ সমস্যাবোৰত অকল ময়ে কষ্ট নকৰোঁ, মানুহজনৰো কষ্টৰ কোনো গুণেই কম নহয়। তেখেতৰ 15 বছৰে খাটি থকা চাকৰিটো হ'ব বুলি এতিয়াও আশাৰেই বাট চাই আছে। সেয়েহে আজৰি সময়খিনিত আৰু দুপইচা উপাৰ্জন কৰিবলৈ পাৰিম বুলি তেওঁ এখন ইনষ্টলমেণ্টতে টমটম কিনি ল'লে। কিন্তু আজিকালি ইমানেই টমটম যে যেনে তেনে চলিবলৈহে হয়। সঁচাকৈ দেই, চাকৰিবোৰ যদি খাটি খাটি নহয়গৈ, মানুহৰ যে কি অৱস্থা হয় এতিয়া নিজৰ ক্ষেত্ৰত হলতহে বুজিব পাৰিছোঁ। সেয়েহে সকলোবোৰ কথা চিন্তা কৰি মই খুলিলোঁ এটা ইউটিউব চেনেল, অসমীয়া বোৱাৰী মাইনু দত্ত বুলি, আৰু মই ইমান উপকৃত নহ'লোঁ। সেয়েহে মই বৰ্তমান ফেচবুকত ভিডিঅ' আপলোড কৰিছোঁ। আমাৰ এই দুখৰ সময়খিনিত হাঁহি থাকিবলৈ সাহস দিয়ে আমাৰ এই অকণমানি জ্ঞানে। তাৰ হাঁহি থকা মুখখনে, তাৰ সৰু সৰু অকণমানি দুষ্টবিলাকেই আমাক
প্ৰতিটো বেয়া সময়, দুখৰ সময়বোৰত হাঁহি থাকিবলৈ শিকায়। সেয়েহে হয়তো আমি জীৱনত দুখৰ সময়খিনিকো সুখ বুলি ধৰি আগুৱাই যাব পাৰিছোঁ। তুমি আমাৰ লগত সদায় এনেকৈ থাকিবা দে দেহা। কামলৈ অলপো ভয় নকৰোঁ। মনৰ অৱস্থা যেনেকুৱাই নহওক, দেহাটোত যিমানখিনি শক্তি থাকে তেতিয়ালৈকে মই কাম কৰিয়েই থাকিব পাৰোঁ। কামলৈ মোৰ অলপো এলাহ নালাগে। মাত্ৰ জীৱনৰ সকলো সমস্যাবোৰ দূৰ হওক। মোক বাৰু এই সামাজিক মাধ্যমৰ জগতখনত আপোনালোকে আগুৱাই যোৱাটো বিচাৰেনে? আপোনালোকে মোৰ এই ভিডিঅ'বোৰ আঁকোৱালি ল'বনে? যদি মোৰ এই ভিডিঅ'বোৰ জীৱন সংগ্ৰামৰ ভিডিঅ'বোৰ চাবলৈ বিচাৰে, সকলোৱে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰাৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু মোৰ অসমীয়া বোৱাৰী মাইনু দত্ত ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈ যদি মোৰ এই পেজটো ফ'ল' কৰা নাই, সকলোৱে মোৰ এই পেজটো ফ'ল' কৰি দিব আৰু আমাৰ পৰিয়ালটো যাতে এই সমস্যাবোৰৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ, সকলোৱে আশীৰ্বাদ কৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ যোগেৰে লগ পোৱা আশাৰে সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলো ভালে থাকক। ধন্যবাদ।